এক নম্বৰ প্ৰশ্নটো হৈছে অমলেন্দু গুহা কোনটো ধাৰাৰ কবি? উত্তৰটো হৈছে সমাজবাদী ধাৰাৰ কবি। ২ নম্বৰ প্ৰশ্নটো হৈছে ১৯৪৬ চনত ৰচিত আমাৰ পৃথিৱী আৰু ১৯৬৩ চনত ৰচিত আগন্তুক এই কবিতা সংকলন দুটি কোনে ৰচিত? উত্তৰটো হৈছে সমৃদ্ধ কবি তথা গীতিকাৰ কেশৱ মহন্তই ৰচিত। ৩ নম্বৰ প্ৰশ্নটো হৈছে মাটিৰ স্বপ্ন নামৰ কাব্যপুথিখন কোনে ৰচিত? উত্তৰটো হৈছে প্ৰগতিবাদী ধাৰাৰ বিশিষ্ট কবি ৰাম গগৈয়ে ৰচিত। ৪ নম্বৰ প্ৰশ্নটো হৈছে সুগন্ধি পখিলাৰ কবিৰূপে খ্যাত কবিগৰাকী কোন? উত্তৰটো হৈছে হীৰেন ভট্টাচাৰ্য। ৫ নম্বৰ প্ৰশ্নটো হৈছে হীৰেন ভট্টাচাৰ্যৰ পৰ্যায়ৰ কবিতাসমূহৰ মূল উপজীব্য কি আছিল? উত্তৰটো হৈছে প্ৰগতিশীল সমাজ চেতনা। ৬ নম্বৰ প্ৰশ্নটো হৈছে সপ্তম দশকৰ আগতে ৰচিত হীৰেন ভট্টাচাৰ্যৰ কবিতা পুথিকেইখনৰ নাম লিখা। উত্তৰটো হৈছে ৰুদ্ৰ কামনা আৰু মোৰ দেশ মোৰ প্ৰেমৰ কবিতা। ৭ নম্বৰ প্ৰশ্নটো হৈছে কুলখুৰাৰ চোতাল নামৰ কাব্যপুথিখন কোনে ৰচিত? উত্তৰটো হৈছে সমাজবাদী কবি হেমাংগ বিশ্বাসে ৰচিত। ৮ নম্বৰ প্ৰশ্নটো হৈছে হৰি বৰ কাকতি কোন দশকৰ কবি? উত্তৰটো হৈছে পঞ্চম আৰু ষষ্ঠম দশকৰ কবি। ৯ নম্বৰ প্ৰশ্নটো হৈছে সপ্তম দশকৰ পাছত ৰচিত হৰি বৰ কাকতিৰ কাব্যপুথিকেইখনৰ নাম লিখা। উত্তৰটো হৈছে কোনোবা শীতৰ এক বগা সন্ধিয়াত, হৰি বৰ কাকতিৰ কবিতা আৰু সময় বালিৰ খোজ। ১০ নম্বৰ প্ৰশ্নটো হৈছে মহেন্দ্ৰ বৰাৰ কাব্য সাধনাৰ আৰম্ভণি কোনটো দশকৰ? উত্তৰটো হৈছে চতুৰ্থ দশকৰ শেষত। ১১ নম্বৰ প্ৰশ্নটো হৈছে মহেন্দ্ৰ বৰাৰ কবিতা পুথিকেইখনৰ নাম লিখা। উত্তৰটো হৈছে জাতিস্মৰ, এই নদীয়েদি, ৰূপ টিলিঙাৰ মাত আৰু নীলা ধতুৰাৰ ফুল। ১২ নম্বৰ প্ৰশ্নটো হৈছে মহেন্দ্ৰ বৰাৰ দ্বাৰা সম্পাদিত কোনটো কবিতা আধুনিক কবিতাৰ এক উল্লেখযোগ্য সংকলন? উত্তৰটো হৈছে নতুন কবিতা নামৰ কবিতা সংকলনটি। ১৩ নম্বৰ প্ৰশ্নটো হৈছে অজিত বৰুৱাই ৰচিত সপ্তম দশকৰ পাছত প্ৰকাশিত কবিতা সংকলন কেইটিৰ নাম লিখা। উত্তৰটো হৈছে কিছুমান পদ্য আৰু গান, ব্ৰহ্মপুত্ৰ ইত্যাদি পদ্য, মন কুঁৱলীৰ সময় আৰু জেংৰাই। ১৪ নম্বৰ প্ৰশ্নটো হৈছে জুদ্ধোত্তৰ যুগৰ ৰোমন্যাসিক বুলি ক'ব পৰা কবিগৰাকী কোন? উত্তৰটো হৈছে নিৰ্মলা প্ৰভা বৰদলৈ। ১৫ নম্বৰ প্ৰশ্নটো হৈছে নিৰ্মলা প্ৰভা বৰদলৈৰ কবিতা সংকলন কেইটিৰ নাম লিখা। উত্তৰটো হৈছে ৰং ফৰিঙৰ ৰং, দিনৰ পাছত দিন, সমীপে সু আৰু অন্তৰংগ। ১৬ নম্বৰ প্ৰশ্নটো হৈছে প্ৰতীক আৰু চিত্ৰকল্প নিৰ্মাণত সিদ্ধহস্ত কবিগৰাকী কোন? উত্তৰটো হৈছে নীলমণি ফুকন। ১৭ নম্বৰ প্ৰশ্নটো হৈছে পঞ্চম দশকত আত্মপ্ৰকাশ কৰা নীলমণি ফুকনৰ কবিতাত কোন কেইজন বিদেশী কবিৰ প্ৰভাৱ থকা বুলি আঙুলিয়াই দিয়া হয়? উত্তৰটো হৈছে জাপানী হাইকু আৰু টংক, স্পেনিছ কবি ফেডাৰিকা গাৰ্থিয়া লৰ্কা আৰু ফৰাচী প্ৰতীকবাদী আন্দোলনৰ প্ৰভাৱ থকা বুলি আঙুলিয়াই দিয়া হয়। ১৮ নম্বৰ প্ৰশ্নটো হৈছে যুদ্ধোত্তৰ যুগৰ কবিতাৰ জটিলতা ৰূপটো কোন কবিৰ কবিতাত পোৱা যায়? উত্তৰটো হৈছে কবি নীলমণি ফুকনৰ কবিতাত। ১৯ নম্বৰ প্ৰশ্নটো হৈছে কবি নীলমণি ফুকনৰ পঞ্চম দশকৰ পৰা বৰ্তমানলৈ কেইখন কাব্যপুথি পোৱা যায় আৰু কি কি? উত্তৰটো হৈছে ৭খন কাব্যপুথি পোৱা যায়। সূৰ্য হেনো নামি আহে এই নদীয়েদি, নিৰ্জনতাৰ শব্দ, আৰু কি নৈসংগ, ফুলি থকা সূৰ্যমুখী ফুলটোৰ ফালে, কাঁইট গোলাপ আৰু কাঁইট, গোলাপী জামুৰ লগ্ন আৰু কবিতা। ২০ নম্বৰ প্ৰশ্নটো হৈছে কবি নীলমণি ফুকনৰ জাপানী কবিতাৰ অনুবাদ কোন কেইটা কবিতা প্ৰকাশ পাইছিল? উত্তৰটো হৈছে জাপানী কবিতা আৰু লৰ্কাৰ কবিতা। ২১ নম্বৰ প্ৰশ্নটো হৈছে হৈমন্তী কবিতা পুথিৰ ৰচক কোন? উত্তৰটো হৈছে হোমেন বৰগোহাঁই। ২২ নম্বৰ প্ৰশ্নটো হৈছে হৈমন্তী কবিতা সংকলনটিত কোন কেইটা কবিতা অন্তৰ্ভুক্ত হৈ আছে? উত্তৰটো হৈছে ইতিহাস, ৰাতি, স্মৃতি, আশ্ৰয়, অফেলিয়া, সংগী, সাপ, বিকল্প, শাশ্বতী আদি উল্লেখযোগ্য কবিতাসমূহ অন্তৰ্ভুক্ত হৈ আছে। ২৩ নম্বৰ প্ৰশ্নটো হৈছে হোমেন বৰগোহাঁইৰ কবিতাৰ বৈশিষ্ট্য কি? উত্তৰটো হৈছে আধুনিক সভ্যতাৰ প্ৰতি বিৰাগ, আদিম বাসনাৰ প্ৰতি অনুৰাগ আৰু হেৰাই যোৱা জীৱনৰ প্ৰতি নষ্টালজিক দৃষ্টি। ২৪ নম্বৰ প্ৰশ্নটো হৈছে ৰমন্যাসবাদ, প্ৰতীকবাদ, প্ৰগতিবাদ আদি কেওবিধৰে প্ৰতিফলন থকা কবিগৰাকী কোন? উত্তৰটো হৈছে বীৰেন বৰকটকী। ২৫ নম্বৰ প্ৰশ্নটো হৈছে বীৰেন বৰকটকীৰ কবিতা সংকলন দুখনৰ নাম লিখা। উত্তৰটো হৈছে মনচন্তৰ আৰু চিৰন্তন। ২৬ নম্বৰ প্ৰশ্নটো হৈছে বিৰিঞ্চি কুমাৰ বৰুৱাই কি ছদ্মনামত স্বীকৃতি লাভ কৰে? উত্তৰটো হৈছে বীণা বৰুৱা ছদ্মনামত। ২৭ নম্বৰ প্ৰশ্নটো হৈছে বিৰিঞ্চি কুমাৰ বৰুৱাৰ উপন্যাস কেইখন আৰু কি কি? উত্তৰটো হৈছে বিৰিঞ্চি কুমাৰ বৰুৱাৰ উপন্যাসৰ সংখ্যা মাত্ৰ ২খন, জীৱনৰ বাটত আৰু সেউজী পাতৰ কাহিনী। ২৮ নম্বৰ প্ৰশ্নটো হৈছে বিৰিঞ্চি কুমাৰ বৰুৱাৰ দুয়োখন উপন্যাসৰ ৰচনাৰ ব্যৱধান কিমান? উত্তৰটো হৈছে দুয়োখন উপন্যাসৰে ৰচনাৰ ব্যৱধান প্ৰায় ১৫ বছৰৰ।
29 নম্বৰ প্ৰশ্নটো হৈছে বিৰিঞ্চি কুমাৰ বৰুৱাই দুয়োখন উপন্যাস কি ছদ্মনামেৰে ৰচনা কৰিছিল? উত্তৰটো হৈছে জীৱনৰ বাটৰ উপন্যাসখনি বীণা বৰুৱা ছদ্মনামেৰে আৰু সেউজী পাতৰ কাহিনী উপন্যাসখনি ৰাচনা বৰুৱা ছদ্মনামেৰে ৰচনা কৰিছিল। 30 নম্বৰ প্ৰশ্নটো হৈছে বিৰিঞ্চি কুমাৰ বৰুৱাৰ যুদ্ধোত্তৰ কালছোৱাৰ উপন্যাস সাহিত্যৰ সিংহ দুৱাৰস্বৰূপ কালজয়ী উপন্যাসখনৰ নাম কি? উত্তৰটো হৈছে জীৱনৰ বাটত উপন্যাসখনি। আৰু 31 নম্বৰ প্ৰশ্নটো হৈছে 1951 চনত উষা আৰু 1954 চনত সংগ্ৰাম আবাহনত গ্ৰন্থ আকাৰে প্ৰকাশ পোৱা উপন্যাস দুখনৰ ৰচক কোন? উত্তৰটো হৈছে দীননাথ শৰ্মা।